এয়া আকাশবাণী যোৰহাট আৰম্ভ কৰিবলৈ লোৱা হৈছে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। কৃষক বাণীৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছোঁ আজিৰ অনুষ্ঠানৰ মজিয়াত আজি লগ পাইছোঁ যোৰহাটৰ এজন বিশিষ্ট সমাজকৰ্মী। তেখেতে স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেত হৈছে জগন্নাথ অগ্নি বৰাদেৱ। আজি আমাৰ শ্ৰোতাসকলক এই অভিযানৰ সম্পৰ্কে কিছু কথা তেখেতে অৱগত কৰিব। নমস্কাৰ বৰাদেৱ। নমস্কাৰ বাইদেউ। হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ স্বচ্ছ ভাৰত অভিযান সম্পৰ্কে। এই অভিযান কেতিয়াৰ পৰা ভাৰতবৰ্ষত আৰম্ভ হয়? খুবেই ভাল প্ৰশ্ন কৰিছে বাইদেউ। যে আচলতে ভাৰতবৰ্ষ স্বাধীনতাৰ পিছত যেতিয়া আমাৰ ভাৰতবৰ্ষত চৰকাৰ গঠন হৈছিলে, চৰকাৰ গঠন হোৱাৰ পাছতেই চৰকাৰে ঠিক 1955 চন মানতে ভাৰতবৰ্ষত পৰিকল্পনাত স্বচ্ছতাৰ বিষয়টোক জড়িত কৰি লৈছিলে। তাৰপিছত পৰ্যায়ক্ৰমে সেই পৰিকল্পনা জড়িত কৰাৰ পিছত বিভিন্ন কাৰ্যসূচী ভাৰতবৰ্ষখনত স্বচ্ছতাৰ দিশত বিভিন্ন কাৰ্যসূচী আগবঢ়াই আনিছিলে যদিও চৰকাৰে 2014 চনৰ 2 অক্টোবৰ তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই স্বচ্ছ ভাৰত অভিযানটো তৃণমূল পৰ্যায়লৈ লৈ যাবৰ কাৰণে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু স্বচ্ছ ভাৰত অভিযান আৰবান নামেৰে ঘোষণা কৰিছিল। এইকাৰণে ঘোষণা কৰিছিল যে ভাৰতবৰ্ষখন স্বাধীনতাৰ ক্ষেত্ৰত মহামানৱ মহাত্মা গান্ধীয়ে এটা কথা বিশেষ গুৰুত্ব দিছিল যে আমি স্বাধীনতা পাইছোঁ বুলি সেইদিনাহে গৌৰৱ কৰিব পাৰিম যিটো দিনত সমগ্ৰ ভাৰতবাসী এখন অনাময়মুক্ত ভাৰতবৰ্ষ হিচাপে আমি গঢ়ি তুলিব পাৰিম। সেইকাৰণে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষখন স্বচ্ছ ভাৰত হিচাপে গঢ়ি তুলিবৰ কাৰণে সপোন দেখিছিল। আৰু সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 2 অক্টোবৰত মহামানৱ মহাত্মা গান্ধীৰ 145 সংখ্যক জন্মদিৱসৰ কাৰ্যসূচীতে এই স্বচ্ছ ভাৰত অভিযানটো ঘোষণা কৰিলে। আৰু সেইদিন ধৰি ঠিক 2019 চনৰ 2 অক্টোবৰলৈ স্বচ্ছ ভাৰত অভিযানটো ক্ৰমাগতভাৱে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে অনাময়মুক্ত ভাৰত গঢ়াৰ সংকল্পৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিলে। আৰু ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে চিন্তা কৰিলে যে ভাৰতবৰ্ষখন যদি অনাময়মুক্ত কৰিবলগীয়া হয় তেতিয়াহ'লে আমি প্ৰত্যেকটো পৰিয়ালক, যিটো পৰিয়ালে আজিৰ তাৰিখত দৰিদ্ৰ সীমাৰেখাৰ তলত আছে বা তেওঁলোকে এটা বিজ্ঞানসন্মত শৌচাগাৰ আজিলৈকে লাভ কৰা নাই বা নিজেও সেইটো তৈয়াৰ কৰিব ল'ব পৰা নাই, সেই পৰিয়ালবিলাকক বিজ্ঞানসন্মত এটা শৌচাগাৰ প্ৰদানৰ চৰকাৰে বিনামূলীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিলে। সেই দিন ধৰি ইতিমধ্যে আজি তাৰিখলৈকে স্বচ্ছ ভাৰত অভিযানটোৱে মানুহৰ হৃদয় স্পৰ্শ কৰি এই কাৰ্যসূচীটোক আগবঢ়াই নিবৰ কাৰণে যত্নপৰ চেষ্টা কৰিছে। আৰু এই গোটেই কাৰ্যসূচীটোক পৰিচালনা কৰিবৰ কাৰণে ভাৰত চৰকাৰে কি কৰিলে, নডেল এজেঞ্চি হিচাপে ৰাজ্যসমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এটা কোষ গঠন কৰি স্বচ্ছ ভাৰত অভিযান কোষ গঠন কৰি দিলে। আৰু সেই স্বচ্ছ ভাৰত অভিযান কোষটোৱে ইতিমধ্যে স্বচ্ছতাৰ দিশত বিভিন্ন কাৰ্যসূচী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি ৰূপায়ণ কৰি আছে। হয়, আপুনি সুন্দৰ কথা কৈছে। বৰ্তমান এতিয়া আমাৰ স্বচ্ছ ভাৰতৰ অভিযানৰ সম্পৰ্কে সকলোৱে আৰু আমি এটা সুন্দৰ পৰিষ্কাৰ পৰিৱেশ পাইছোঁ। আৰু এতিয়া চৰকাৰে দিয়া বিনামূলীয়া শৌচাগাৰৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আচলতে বিনামূলীয়া শৌচাগাৰটো এইকাৰণে চৰকাৰে কৰিছে মানুহৰ ব্যৱহাৰিক দিশটো, যে আমি এটা সময়ত মুকলিত মলমূত্ৰ ত্যাগ কৰি আছিলোঁ, হাবিলে ঢাপলি মেলিছিলোঁ আমি শৌচ কৰিবৰ কাৰণে, য'তে ত'তে আমি শৌচ পেচাব কৰিছিলোঁ। এই পৰিৱেশবিলাকে মানুহৰ বিস্তৰ ক্ষতি সাধন কৰিছিলে, যিটো বিস্তৰ ক্ষতি সাধনত মানুহ হাজাৰ হাজাৰ মানুহ মৃত্যুৰ মুখত পৰিছিলে, বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছিলে, বেমাৰ আজাৰ সৃষ্টি হৈছিলে মুকলি মলমূত্ৰ ত্যাগ কৰাৰ কাৰণে। যেতিয়া এখন উন্নয়নশীল ৰাষ্ট্ৰ আমি বুলি ঘোষণা কৰিব বিচাৰোঁ, তাত যদি মানুহৰ বেমাৰ আজাৰ হৈ সাধাৰণ বেমাৰতে যদি মানুহৰ মৃত্যু ঘটে, সেইটোতো বৰ দুখজনক কথা। গতিকে সেই মৃত্যুৰ হাৰটো কমাবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে এই স্বচ্ছ ভাৰত অভিযানটোৰ যোগেদি বিশেষভাৱে গুৰুত্ব দিছিলে যে আমি মানুহখিনিক অনাময়মুক্ত কৰিবৰ কাৰণে অন্তত এটা বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰৰ তেওঁলোকক এটা পৰিৱেশ দিওঁ। সেই পৰিৱেশটোত তেওঁলোক যেতিয়া নিমজ্জিত হৈ পৰিব, তেওঁলোকে যেতিয়াই নিজে আত্মনিয়োগ কৰিব বা সেই পৰিৱেশটো মুকলিত মলমূত্ৰ ত্যাগ কৰাৰ পৰা তেওঁলোক আঁতৰি আহি যেতিয়া এই বিজ্ঞানসন্মত শৌচাগাৰটো ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ব্যৱহাৰিকভাৱে শিকিব,
পৰৱৰ্তী সময়ত তেওঁলোকে এটা নিজেও শৌচাগাৰ নিৰ্মাণ কৰি ল'ব পাৰিব, যিহেতুকে তেওঁলোকৰ অন্তৰত সেই ভাৱটো সোমাই পৰিল আৰু তেওঁলোকে ব্যৱহাৰিক দিশত আগবাঢ়ি আহিল। আৰু এইটো যে চৰকাৰে দিলেহে আমি শৌচাগাৰ এটা আকৌ বনাম, সেইটো কথা নহয়। প্ৰথম চৰকাৰে কৈছে যে তোমালোকে এটা শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ শিকা, এইটো আমি তোমালোকক প্ৰাথমিক অৱস্থাত বিনামূলীয়াকৈ দিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত যদি 4 বছৰ 5 বছৰৰ পিছত এই শৌচাগাৰটো নষ্ট হৈ যায়, কিন্তু তেতিয়াও আপুনি নিজাববীয়াকৈ হ'লেও এটা শৌচাগাৰ নিৰ্মাণ কৰিবৰ কাৰণে এটা ব্যৱহাৰিক বিহেভিয়ৰ চেঞ্জ, এই পৰিৱেশটো চৰকাৰে ইতিমধ্যে স্বচ্ছ ভাৰত অভিযানটোৰ যোগেদি পৰিকল্পনা প্ৰস্তুত কৰিছে। হয়, আৰু এটা কথা আপোনাক এইখিনিতে সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ খাদ্যদ্ৰব্যবিলাক আচলতে পেকেটত মানে প্লাষ্টিক একক ব্যৱহাৰ্য প্লাষ্টিক বেছি প্ৰয়োগৰ কাৰণে পৰিৱেশত বিস্তৰ ঘটিছে। এইটোতো চৰকাৰে বৰ গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচী লৈছোঁ। 2014 চনৰ 2 অক্টোবৰত আকৌ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়ে যে এখন ভাৰতবৰ্ষক আমি স্বচ্ছতাৰ পিছত আমি আকৌ কি কৰিব লাগিব, প্লাষ্টিক মুক্ত ভাৰত হিচাপে আমি গঢ় দিব লাগিব। যিহেতুকে প্লাষ্টিক জাতীয় যিখিনি প্লাষ্টিক জাতীয় একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰীয়ে যিখিনি সামগ্ৰী আমি আমাৰ ভূগৰ্ভত পেলাই দিলে ই বোলে 400 বছৰলৈকে ই পচি নষ্ট নহয়, 400 বছৰ পিছতহে ই বোলে নষ্ট হ'ব। গতিকে সেই 400 বছৰলৈকে যদি আমাৰ একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ আমাৰ যদি ভূখণ্ডত পৰি থাকিবলৈ হয়, ই পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হ'ব, কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত ই ভয়ানক সমস্যাৰ সৃষ্টি কৰিব আৰু মানুহৰ জীৱন, মানুহৰে নহয় গোটেই জীৱ জগতৰ জীৱন প্ৰণালীত জীয়াই থাকিবৰ কাৰণে যিটো পৰিৱেশৰ প্ৰয়োজন হয়, সেই পৰিৱেশটোৰ বিস্তৰ ক্ষতিসাধন কৰিব। এই ক্ষতিসাধন কৰিব পৰা পৰিৱেশটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰে একক ব্যৱহাৰ্য নিৰ্দিষ্ট কিছুমান ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰিবৰ কাৰণে আমাক মানা কৰিছে। আৰু এই সামগ্ৰীসমূহ প্ৰচলনৰ পৰা দূৰত থাকিবৰ কাৰণে বিভিন্ন প্ৰকাৰে চৰকাৰে স্বচ্ছ ভাৰত অভিযানটোৰ যোগেদি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, সজাগতাৰ কাৰ্যসূচী লোৱা হৈছে, বাটৰ নাটৰ কাৰ্যসূচী লোৱা হৈছে, পোষ্টাৰিং ব্যৱস্থা কৰা হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতাৰ সভা লোৱা হৈছে, তেওঁলোকৰ মাজত পোষ্টাৰ প্ৰতিযোগিতা, ছবি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ দৈনন্দিন আমি যিখিনি ব্যৱহাৰ কৰিছোঁ এইবিলাকক পৃথকীকৰণ কৰি চৰকাৰে আকৌ পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে এই গ্ৰাম্য অঞ্চলবিলাকতো বা নগৰ অঞ্চলবিলাকতো ইয়াক এটা দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিছে ইতিমধ্যে চৰকাৰে, যে জৈৱিক আৰু অজৈৱিক পদাৰ্থ পৃথকীকৰণৰ যোগেদি পঞ্চায়ত বা পৌৰসভাত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে আমি কেনেকৈ প্লাষ্টিক মুক্ত ভাৰতবৰ্ষখনত সকলো ৰাইজক প্ৰত্যেকজন জনতাক ইয়াত অন্তৰ্ভুক্ত কৰি আমি পৰিৱেশ বিনষ্টকৰণৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। জাবৰ নিষ্কাশনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? জাবৰ নিষ্কাশন ইতিমধ্যে আমাৰ কি হৈছে যে দৈনিক আমাৰ নগৰ অঞ্চলেই হওক গাঁও অঞ্চলেই হওক দৈনন্দিন আমাৰ পৰ্যাপ্ত পৰিমাণে জাবৰবিলাক আমাৰ উৎপন্ন হয়। কিন্তু এতিয়া চৰকাৰে কৈছে যে এই জাবৰখিনি যিখিনি জাবৰে আমাৰ পৰিৱেশত ক্ষতি কৰিব পাৰে, অৰ্থাৎ প্লাষ্টিক জাতীয় সামগ্ৰী, সেই সামগ্ৰীখিনি আমি পৃথকীকৰণ ব্যৱস্থা কৰিবৰ কাৰণে পঞ্চায়ত পৰ্যায়ত বা জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু সেই জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি পঞ্চায়ত পৰ্যায়ত বিভিন্ন ধৰণৰ কেন্দ্ৰীয়ভাৱে আৰু আপোনাৰ প্ৰতিটো ইউনিটত এটা এটাকৈ জাবৰ পেলোৱা আমাৰ ভঁৰাল ঘৰ প্ৰস্তুত কৰি দিছে। তাত জাবৰখিনি পৃথকীকৰণৰ ব্যৱস্থা কৰা হৈছে। সেই পৃথকীকৰণৰ ক'ৰবাত আপোনাৰ ধৰক আমি শাক পাচলি বাকলি নষ্ট হোৱা বাকলিৰ পৰা আৰম্ভ কৰি যিখিনি বস্তু যিখিনি মানে জৈৱিক যিখিনি আপুনি পচন সাৰ প্ৰস্তুত কৰিব পাৰিব সেইখিনি পৃথককৈ থোৱাৰ ব্যৱস্থা কৰিবলৈ শিকোৱা হৈছে। আৰু যিখিনি অজৈৱিক সহজে পচি নাযায়, 400 বছৰলৈকে যিবিলাক পচি নোযোৱা বস্তু আছে প্লাষ্টিক জাতীয়, সেইখিনিও পৃথকীকৰণ কৰিবলৈ এটা ব্যৱস্থা কৰা হৈছে এই আঁচনিটোৰ যোগেদি। আৰু সেই পৃথকীকৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰীখিনি অদূৰ ভৱিষ্যতে সম্পদলৈ ৰূপান্তৰিত কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰিছে, যাতে কোনো মানুহে এই বস্তুটো য'তে ত'তে নেপেলায়, তেওঁলোকে সঞ্চয় কৰি ৰাখে। ইয়াৰ পৰা যাতে আকৌ পৰিয়ালটোৱে 1 কিলো বা 2 কিলো যেতিয়া তেওঁলোকৰ একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰীবিলাক জমা হ'ব, সেইখিনি চৰকাৰৰ ফালৰ পৰা আকৌ ক্ৰয় কৰি কিবা এটা মাননি এইখিনি লৈ আনিব, তেতিয়া মানুহে সেই বস্তুটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। কেনেকৈ পৃথকীকৰণ কৰিব লাগে। 2 নম্বৰত কি কৈছে যে চৰকাৰে আকৌ কৈছে যে আপুনি প্ৰত্যেকটো পৰিয়ালে এটা ডাষ্টবিন ব্যৱহাৰ কৰক। নিজৰ দুৱাৰমুখখনত বা দৈনন্দিন ব্যৱহাৰ কৰি থকা চিপছৰ পেকেটৰ পৰা আৰম্ভ কৰি শ্বেম্পুৰ পেকেটৰ পৰা আৰম্ভ কৰি হালধি নিমখৰ পেকেটৰ পৰা আৰম্ভ কৰি এই বস্তুবিলাক আপোনালোকে পৃথকীকৰণ কৰক আৰু আপোনালোকৰ ঘৰতে নিৰ্দিষ্ট এটুকুৰা ডাষ্টবিনত আপোনালোকে সেইখিনি জমা কৰক। পৰৱৰ্তী সময়ত সেইখিনি আকৌ পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ চৰকাৰে বিভিন্ন বিজ্ঞানসন্মত চিন্তা চৰ্চা কৰিছে। তাৰ কাৰ্যসূচী নোহোৱা পৰ্যন্তও আপুনি সেইখিনি কোনো জেগাত পেলাব নালাগে বা সেইখিনি পুৰিও নষ্ট কৰিবলৈ চিন্তা কৰিব নালাগে। জ্বলাই দিলে তাৰ যিটো ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱাটো বায়ুমণ্ডলত গৈ বিষ বাষ্প হিচাপে আকৌ এই বায়ুটো প্ৰদূষিত কৰিব পাৰে। সেইকাৰণে আমাক জ্বলাই দিবৰ কাৰণেও এই আঁচনিটোৰ যোগেদি মানা কৰিছে, যাতে এইখিনি সংৰক্ষণ কৰি ৰাখক। যিমান হয় ই এদিন সম্পদলৈ ৰূপান্তৰিত হ'ব, তাক যাতে আমাৰ আকৌ চৰকাৰে বা বিভাগে বা পঞ্চায়ত পৰ্যায়ত সেইখিনি মানুহৰ পৰিয়ালৰ ঘৰৰ পৰা আকৌ কিনি লৈ আনিব পাৰে,
কিনি অনাৰ লগে লগে মানুহবিলাকে সেই বস্তুটোৰ প্ৰতি সজাগ আৰু সচেতন হ'ব স্বচ্ছতাৰ বিষয়বস্তুটো কেনেকৈ গুৰুত্ব দিব পাৰোঁ বা স্বচ্ছ ভাৰত অভিযানৰ যোগেদি আমি সমাজখন কেনেকৈ সংস্কাৰ আৰু পৰিৱেশমুক্ত কৰিব পাৰোঁ স্বচ্ছ কৰি তুলিব পাৰোঁ এই কথাত গুৰুত্ব দিব লাগে কাৰণ এইকাৰণে কৈছে যে স্বচ্ছতাই হৈছে ঈশ্বৰ সেৱা আপুনি ঈশ্বৰ সেৱা কৰি থাকিলে ভগৱানক বিচাৰি পেলাই মঠ মন্দিৰত সেৱা কৰি থাকিলে আপোনাৰ যদি আপোনাৰ শৰীৰটো সুস্থ নহয় স্বাস্থ্যটো সুস্থ নহয় গতিকে শৰীৰ আৰু স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ হ'লে আমাক পৰিৱেশ প্ৰদূষণৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব পৰিৱেশ পৰিষ্কাৰ হৈ থাকিব লাগিব আৰু পৰিৱেশ পৰিষ্কাৰ কৰিব পাৰিলেই যেতিয়া আমি ভাৰতবৰ্ষখন এখন পৰিষ্কাৰপূৰ্ণ সুস্বাস্থ্যৱান ভাৰতবৰ্ষ হিচাপে গঢ়ি তুলিব পাৰিম তেতিয়া মহামানৱ মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত হ'ব আৰু তেখেতে এইটোকে কৈছে যে ভাৰতবৰ্ষখন এদিন ৰাম ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছোঁ সেই সপোন আমি বাস্তৱায়িত কৰিবলৈ হ'লে ৰামৰ য'ত আবিৰ্ভাৱ থাকিব তাত ৰোগ ব্যাধি থাকিব নোৱাৰিব শান্তি সম্প্ৰীতি থাকিব লাগিব নহয় জানো গতিকে এনেধৰণৰ পৰিৱেশ ৰাম ৰাজ্যৰ যোগেদি প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাৰ আগতে আমি সজাগ আৰু সচেতন হ'ব লাগিব আচলতে আমি প্ৰথমতে ঘৰখনত শিশুসকলক পিতৃ মাতৃয়ে শিক্ষা দিব লাগিব একেবাৰে সত্য কথা আপোনাৰ কীৰ্তনত মই আধ্যাত্মিকভাৱেও কৈছোঁ মহাপুৰুষ গুৰুজনে কৈছে যে হেন জানি শিশু হ'ব এৰা নকৰ্ম কৰিও কুমাৰকালে ভাগৱত ধৰ্ম মানে শিশু অৱস্থাৰ পৰা আপুনি এই ভাল কথাবিলাক শিকাব লাগিব পৰিয়ালে শিকাব লাগিব কেনেকৈ আমি ধূপৰ পেকেটটো ক'ত থ'ব লাগে চিপছৰ পেকেটটো ক'ত পেলাব লাগে হালধিৰ পেকেটটো ক'ত পেলাব লাগে তেওঁলোকে অনুকৰণ কৰি থাকে পিতৃ মাতৃ গতিকে মাতৃগৰাকীয়ে হৈছে প্ৰথম গুৰু হয় নিশ্চয় শিশুৰ প্ৰথম গুৰু তাৰপিছতে তেওঁ বিদ্যালয়ত গুৰুক পায় এতিয়া মাতৃ গুৰুগৰাকীয়ে যদি তেওঁ সৎ আচৰণ সৎ আদৰ্শ সৎ পৰিৱেশ সৃষ্টিৰ কাৰণে তেওঁলোকে যদি শিকাই নিদিয়ে কোনো বিদ্যালয়মুখী শিক্ষাই হয়তো তেওঁলোকক তেনেধৰণৰ পৰিপূৰ্ণ শিক্ষালৈ অৱতীৰ্ণ কৰাত কিছু বাধা হ'ব বুলি মোৰ অনুভৱ হয় হয় নিশ্চয় আৰু আমাৰ জানিবলগীয়া কথা বহুতেই আছে কাৰণ আমাৰ কৈ শেষ নহয় জানো বৰা ডাঙৰীয়া আজি আপুনি দুটা বৰ গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকললৈ আগবঢ়ালে নিশ্চয় শ্ৰোতাসকল এই আলোচনাৰ জৰিয়তে উপকৃত হ'ব ইতিমধ্যে আমাৰ সময়ো শেষ হৈ আহিছে আজি আমাৰ আলোচনা ইমানতে শেষ কৰিব লাগিব নহয় জানো ধন্যবাদ জনাইছোঁ ময়ো যে আকাশবাণী যোৰহাট কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰিত হোৱা এই দুটা বিষয় আমি ৰাইজৰ মাজলৈহে এৰি দিছোঁ আমি ৰাইজৰ সহযোগ নহ'লে কোনো আঁচনি আমি সফল কৰিব নোৱাৰোঁ গতিকে ৰাইজৰ সফলতাৰ ক্ষেত্ৰত পানীৰ সদব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজে গুৰুত্ব দিয়ক আৰু নিজৰ সুস্বাস্থ্য হিচাপে সতি সন্তানসকলক গঢ় দিবৰ কাৰণে স্বচ্ছতা ঈশ্বৰ সেৱা সেই কথাটোত অধিক গুৰুত্ব দিয়ক হয় ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে জগন্নাথ অগ্নিবৰাদেৱে আগবঢ়োৱা স্বচ্ছ ভাৰত অভিযান আৰু জলজীৱন মিছন সম্পৰ্কে আলোচনাটি শুনিলে অনুষ্ঠানত এয়া শুনক শিখামণি দাসৰ কণ্ঠস্বৰত লোকগীত যদি তুমি দয়া কৰা মৰা কজিয়াইব পাৰা চৰাচৰ মায়াৰে কল্পিত দয়াময় তোমাৰ মহিমা বিপৰী কপট বিপ্ৰৰ বেশে আহিলা কৰ্ণৰ পাশে গদ গদ বোলে প্ৰিয় বাণী আগে সত্য খোৱাটো
কাটি মাংস দিয়া মোকে দয়াময় তোমাৰ মহিমা বিপৰীত। লোকগীত শুনিলে শিখামণি দাসৰ কণ্ঠস্বৰত, বাদ্যযন্ত্ৰত সহায় কৰিলে অচ্যুত বৰা, জিন্তু নেওগ, মনদীপ বৰা, অম্লানজ্যোতি দাস আৰু অনন্ত বৰাই। আজিৰ আমাৰ অনুষ্ঠানত তিতাবৰস্থিত ফুলবাৰী অঞ্চলৰ এগৰাকী উদ্যোগী মহিলাক আমি লগ পাইছোঁ। আমি তেখেতৰ ওচৰলৈ আহিছোঁ। থলীতে তেখেতৰ পৰা বাণীবদ্ধ কৰি ল'ম তেখেতে কেনেধৰণে খেতি কৰি আছে সেই বিষয়ে জানিবলৈ। ঠিক আছে, প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন আমাক। পৰিচয়টো মানে আমাৰ ইয়াৰ ফুলবাৰী হয়। মোৰ নাম প্ৰণামিকা শইকীয়া। খেতিৰ লগত আমি জড়িত হৈ বছৰেকত আমি কৰোঁ। বিশেষকৈ মাটি 5 বিঘা আছে। আমি যিডোখৰত ৰঙালাওৰ খেতি কৰিছোঁ নহয়, বহুতো কষ্টৰো হয়। প্ৰথমে ডিচ মৰাৰ পৰা ধৰি পাতি বনোৱালৈকে 2-এটাৰ হাজিৰা খৰচো দিব লগা হয়। তেনেকৈ বিশেষকৈ তাৰপৰা তাতে পাতি ছিষ্টেম কৰি তাতে গোবৰ জাবৰ পেলাই পিনি আৰু যেনিবা মাটিখিনি যেতিয়া অকণমান হেৰি হয় নহয়, মিলি মিহি হয় নহয়, তেতিয়া যেনিবা গুটি আমি আনি বজাৰৰ পৰা গুটি আনি পাতি ছিষ্টেমত আমি হাজিৰা মানুহ লগাই গুটি দিয়া হয়। হয়, আপুনি বৰ সুন্দৰকৈ কৈ গৈছে। আপোনাৰ পৰা আমি এটা কথা জানিব বিচাৰিম, আপুনি কিমান দিনৰ পৰা এই খেতি আৰম্ভ কৰিছে? জাষ্ট মই যেতিয়া বিয়া পাতি আহিছোঁ তাৰ আগৰ পৰাই মই দেখি আছোঁ এই খেতি বিভাগত। মানুহজনে খেতি বিভাগত জড়িত বছৰেকত তাৰমানে এই ৰঙালাও খেতি আৰু কিছুমান আলু, জিকা তেনেকৈ দিয়া হয় আৰু। হয়, ইতিমধ্যে মই জানিবলৈ পাইছোঁ আপুনি এগৰাকী চহৰ অঞ্চলৰ জীয়ৰী, নহয় জানো? গতিকে চহৰ অঞ্চলৰ জীয়ৰী হৈ আপুনি ফুলবাৰীহেন জেগালৈ বিয়া হৈ আহিছে। কাৰণ এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল, প্ৰধানকৈ সকলো মানুহে কৃষিৰ লগত জড়িত হৈ থাকে। এই অঞ্চললৈ আহি আপুনি কেনেকুৱা অনুভৱ কৰিছে? মোৰ তাৰমানে ইয়ালৈ মোৰ বিয়া পতা মই 2009 চনত মই যেতিয়া বিয়া পাতি ইয়ালৈ আহিছোঁ নহয়, খুব ধুনীয়া পৰিৱেশ পাইছোঁ। তাৰমানে মোৰ যোৰহাটতকৈ, মই যোৰহাটৰ এগৰাকী মই কৈপুখুৰী ছোৱালী হয়, কিন্তু ইয়ালৈ মই ফুলবাৰীলৈ বিয়া হৈছোঁ। মই যেতিয়া বিয়া পাতি আহিছোঁ নহয়, মই ইমান সুন্দৰ পৰিৱেশ যে ক'তো দেখা নাই। ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ, ইমান পাহাৰীয়া অঞ্চল, সেউজীয়া গছ গছনি, খুব ঠাণ্ডাৰ পৰিৱেশ। তাৰমানে এই পৰিৱেশৰ লগত মই তাৰমানে থাকি বহুত বেলেগো হৈছোঁ অকণমান। যেতিয়া মই খেতি এইবিলাক কৰা দেখিছোঁ নহয়, আমাৰ ইয়াত যোৰহাটত তাৰমানে খুব সাৰ নিদিলে একো বস্তুৱেই তাৰমানে নহয়। মই তাৰমানে ইয়াত বিশেষকৈ ইমান ভালকৈ দেখা পাইছোঁ। আমি ধান খেতি ইয়াত মানুহজনৰ ঘৰত যেতিয়া ধান খেতি আমি কৰিছোঁ নহয়, সেই ধান খেতিত আমি সাৰ আমি সেইবিলাক তাৰমানে দিয়া নহয়। আমি হাল 2-3 চাহ পথাৰত হাল মাৰিয়ে আমি ধান ৰুওঁ, কিন্তু আমি একো সাৰ নিদিওঁ। সাৰ নিদিয়া ভাতকেইটা মই ইয়াত বহুতো তাৰমানে কি খায়ো ভাল পাইছোঁ আৰু তাজা বস্তু খাবলৈ পাইছোঁ। আৰু বহুত তাৰমানে নিজৰ মনৰ আনন্দত তাৰমানে ইয়াত বস্তু খাবলৈ পাইছোঁ। বহুত দেখিছোঁ তাৰমানে ইয়াত কমলা বুলি দেখিছোঁ বা জলফাই, লিচু দিনত ফল মূল তাৰমানে ইয়াত নাপাবলগীয়া একো বস্তুৱে নাই। তাৰমানে বহুত তাৰমানে ভাল পৰিৱেশ পাইছোঁ। আৰু মোৰ মানুহজনে তাৰমানে ইয়ালৈ আনি মই বহুতে তাৰমানে মনৰ সুখত তাৰমানে আনন্দিত হৈছোঁ। তাৰমানে বহুত ভাল জেগা, ভাল সুন্দৰ পৰিৱেশ। মই জীৱনত তাৰমানে ইয়াতে মই এই পৰিৱেশটো পাই মই নিজৰ সুখ আনন্দ নিজে তাৰমানে গঢ়ি তুলিছোঁ। প্ৰকৃতিৰ পৰিৱেশত মানে বিলীন হৈ গৈছে, নহয় জানো? আপুনি প্ৰধানকৈ ৰঙালাও খেতি কৰে, নহয় জানো? প্ৰধানকৈ ৰঙালাও খেতি কৰে। আপোনাৰ মানুহজনো আপোনাৰ লগত পুৰা জড়িত হৈ থাকে খেতিৰ ক্ষেত্ৰত, আৰু ঘৰখনৰ সকলোৱে চাগে কৰে, নহয় জানো? হয়, দেখিছোঁ আপুনি ইয়াত খেতি পথাৰত কাম কৰি আছে। আপুনি ধুনীয়াকৈ জানিছে যে কেনেধৰণে কৰিব লাগে, কি কথা, নহয় জানো? গতিকে আপোনালোকে এটা কথা জানিব, এতিয়া খেতি কৰি আছে, ৰঙালাওৰ কাৰণে কেনেকুৱা মাটিৰ প্ৰয়োজন, কেনেধৰণে পানী যোগান দিব, গোবৰ দিব, সেই বিষয়ে আপুনি অকণমান কওকচোন।
মাটিটোৰ তাৰমানে ভাল অলপ তাৰমানে বালিচহীয়া মাটিত আমাৰ এইটো বালিচহীয়া মাটি হয় ৰঙালাও খেতি কৰিবলৈ হ'লে তাৰমানে অকণমান আঠা লিকটীয়া মাটিটো বিশেষ ভাল তাৰমানে সেইটো তেতিয়া ৰঙালাওটো তাৰমানে অকণমান তেতিয়া বেছি খাই আৰু অকণমান ভাল লাগে আৰু বালিয়াচহীয়া মাটিত তাৰমানে সিমান ভাল নহয় সেইটো জানো কিন্তু পানী যোগানৰ বাবে আমাৰ তেনেকৈ নাই ওচৰতে নৈ আছে সেই নৈত আমি পানী ভেটা মাৰি ৰাখিবও নোৱাৰোঁ বিশেষ তাৰমানে পানীও বহুত দিগদাৰ হৈছে অলপ দিব লগা আছিলে এতিয়া বৰ্তমান দিবই পৰা নাই বৰষুণ জাক দিয়াৰ পৰা অলপ আৰু গছবোৰ অলপ তাৰমানে উন্নতলৈ আহিছে তাই যেনিবা হ'লেও আৰু ব্যৱস্থা আমি কৰিম বুলি ভাবিছোঁ ৰঙালাওত 2-এটা যেনিবা এনেকৈ আৰু তাতে বহুতো বেমাৰ আজাৰো হৈছে পানীও ভালকৈ যোগান দিব পৰা নাই হ'লেও তাৰমানে বৰষুণত যিমান পাইছিলে নহয় তাৰমানে গছবোৰ অলপ তাৰমানে উন্নতলৈ আহিছে আৰু হয় আপুনি পথাৰত ৰঙালাও দিছে কিবা পানী বৰষুণ আহিলে কিবা অসুবিধা হ'ব নেকি পানী আহিলে আমাৰ তেনেকৈ অসুবিধা নহয় মাটিত ওখ ঠাই হয় যে বালিচহীয়া মাটি হয় বালিচহীয়া মাটিত তেনেকৈ বিশেষ পানী জমা হৈ নাযায় বালিয়ে চুহি লয় সেইকাৰণে আমি সেইটো মাটি সেইকাৰণে পানীৰ কাৰণে আমি সিমান হেৰি পোৱা নাই হয় এতিয়াতো আপুনি ৰঙালাও পুলিখিনি ৰুইছে তাত সাৰো প্ৰয়োগ কৰিব লাগিব নহয় জানো এতিয়া সাৰ বুলি ক'লে আপুনি কি সাৰ প্ৰয়োগ কৰে গোবৰ সাৰৰ বাহিৰে অন্য সাৰো প্ৰয়োগ কৰে নেকি গোবৰ সাৰ দিয়া হৈছে ঘৰতে ট্ৰেক্টৰো আছে 2-1ঘৰ মানুহ ওচৰ চুবুৰীয়া গোবৰ আনি দিয়া হৈছে তাৰপিছত তাতে এইবোৰ ইউৰিয়া পটাছ চাগৰিকা সেইখিনিও দিয়া হৈছে আৰু বিশেষকৈ মানে কি হয় মই তেনেকৈ সাৰৰ বিষয়ে সিমান ক'ব নাজানো হ'লেও যিকেইটা চকুৰে দেখোঁ মানুহজনে আনে তাকে কৈছোঁ আৰু সেইকেইটাই তাৰমানে দিয়া দেখোঁ আৰু ঠিক আছে আপুনি খেতি কৰি চাগে বহুত আনন্দ পায় নহয় জানো খেতিত মানে আপোনাৰ দেখাতে লাগিছে যে আপোনালোকে খেতিৰ মাজত থাকে গতিকে খেতিত যেতিয়া আপোনাৰ লাগে ৰঙালাওবিলাক যেতিয়া লাগিব লগাৰ লগে লগে চাগে আপোনালোকৰ মনবিলাক খুব ভাল লাগে নহয় জানো তেতিয়া আপোনালোকৰ আকৌ বজাৰৰ কথা আহে বজাৰলৈ কেনেধৰণে দিয়ে বজাৰলৈ মানে 2-এজন এনেকৈ থলুৱা বজাৰলৈও নিয়া হয় তাৰ পৰা 2-এজন বেপাৰী আহি কণ্টেক্ট ছিষ্টেমত কেজি ছিষ্টেমত দিয়া হয় কেজি ছিষ্টেমত দিয়া হয় নহ'লে বা ঠিকা ছিষ্টেম সেনেকৈ বেপাৰী মাতি দি দিয়া হয় হয় আপোনালোকে ৰঙালাও খেতিৰ বাহিৰে অন্য খেতিও কৰে নেকি অন্য ধানৰ খেতি কেনেধৰণে কৰে ধানৰ খেতি কৰোঁ এইবাৰ পানী সুবিধা নাপালে দেখি বৰ ধান উন্নত নহ'ল হ'লেও তাৰমানে ধানৰ খেতি কৰিছোঁ বাৰু ধানটো সিমান বিশেষ বেয়াও হোৱা নাই হ'লেও মাটি দ জেগালৈ ভাল ধান হৈছে আৰু বামে বামে তেনেকৈ ভাল ধান হোৱা নাই তেও সিমান বেয়া হোৱা নাই আৰু ধান খেতিও আমি কৰোঁ তাৰমানে হয় সকলোৱে জানে যে তিতাবৰত ভাল ধান খেতি হয় গতিকে আপুনি কিমান মাটিত ধান খেতি কৰে ধান খেতি আমি 10-15 বিঘা সিমান কৰোঁ 10 বিঘা 15 বিঘা তেনেকৈ খেতি কৰোঁ আৰু বেপাৰ এনেকৈ সৰহীয়া খেতি বাতি কৰি তেনেকৈ ঘৰখনো তেনেকৈ পোহপাল দিয়া হৈছে আৰু বিশেষকৈ আপোনালোকে খেতিৰ জৰিয়তে ঘৰখন চলাই আছে নহয় জীৱন নিৰ্বাহ কৰি আছে গতিকে খেতিয়ে আপোনালোকক এটা সুন্দৰ জীৱন দিছে নহয় জানো গতিকে খেতিৰ পৰা আপোনালোকে লাভান্বিত হৈছে হয় আমাৰ শ্ৰোতাসকলে শুনি নিশ্চয় ভাল পাব আৰু কৃষকসকলেও আপোনালোকৰ এনেকৈ পৰামৰ্শ পালে নিশ্চয় তেখেতসকলেও এনেদৰে আগবাঢ়ি গৈ থাকিব পাৰিব ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে তিতাবৰস্থিত ফুলবাৰী অঞ্চলৰ এগৰাকী উদ্যোগী মহিলা প্ৰণামিকা শইকীয়াই আগবঢ়োৱা ৰঙালাও খেতি আৰু অন্যান্য দিশসমূহৰ সম্পৰ্কে আলোচনাটি শুনিলে অনুষ্ঠানত এয়া শুনাবলৈ লোৱা হৈছে বতৰৰ আগলি বতৰা আৰু কৃষিৰ পৰামৰ্শাৱলী গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী জিলাত অহা 5 দিনত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 অতি পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে দিনৰ উষ্ণতা 31.8 ডিগ্ৰী আৰু নিশাৰ উষ্ণতা 20.6 ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থাকিব পুৱা আৰু আবেলিৰ ভাগত আপেক্ষিক আৰ্দ্ৰতা যথাক্ৰমে 85% আৰু 66%ৰ আশে-পাশে থাকিব বতাহ প্ৰতি ঘণ্টাত প্ৰায় 3.4 কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ পূব দিশৰ পৰা বলিব এয়া শুনক কৃষিৰ পৰামৰ্শাৱলী আহুধান অহা 5 দিনত অনুকূল বতৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আহুধানৰ খেতিৰ বাবে কঠীয়া তুলি প্ৰস্তুত কৰি IR36 লাচিত চিলাৰাই দিচাং আদি অনুমোদিত জাতৰ বীজসমূহ সিঁচাৰ ব্যৱস্থা কৰিব জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰসমূহ আহুধানৰ খেতিৰ বাবে উপযোগী
বড়ো ধানৰ খেতিত ঠোক ওলোৱাৰ সময়ত গছজোপা মজা খোৱা পোকৰ দ্বাৰা আক্ৰান্ত হ'লে ঠোকটো শুকাই বগা হৈ যায় আৰু ধানবোৰ পতান হোৱা পৰিলক্ষিত হয়। যিহেতু অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়ে শস্যডৰাত এনে লক্ষণ দেখাৰ লগে লগে কীটনাশক যেনে ইমিডাক্লোপিড 70 WG দৰৱৰ 0.3 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব। অমিতা খেতিৰ বাবে ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি নিৰ্বাচন কৰি অধিক উৎপাদনক্ষম উন্নত জাতৰ অমিতা গছৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰক। পুলি ৰোৱাৰ বাবে প্ৰতিটো শাৰী আৰু প্ৰতিজোপা গছৰ মাজত 1.8 মিটাৰ ব্যৱধান ৰাখি 45 চেণ্টিমিটাৰ দীঘল আৰু 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দৰ একোটাকৈ গাঁত খান্দি ল'ব। প্ৰতিটো গাঁতত একলিংগৰ সঁচলে 3টাকৈ আৰু উভয়লিংগৰ সঁচলে 1টাকৈ পুলি ৰোপণ কৰিব। নেমু খেতি। এই সময়ত নেমু খেতিৰ বাবে ডাল কাটি অথবা ডাল ধৰি পুলি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। মূল পথাৰত ৰুবলৈ ডাল ধৰি তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় 6 মাহ আৰু বীজৰ পৰা তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় এবছৰ হোৱাটো উচিত। পুলি ৰোৱাৰ আগতে গাঁতটো তৈয়াৰ কৰি পচা গোবৰ আৰু সাৰুৱা মাটিৰে পুৰাই ল'ব আৰু বাৰিষা আহিলেই গাঁতৰ সোঁমাজত পুলিটো ৰোৱাৰ ব্যৱস্থা কৰিব। কল খেতিৰ বাবে বাৰী প্ৰস্তুতি কাম অব্যাহত ৰাখক। অনুমোদিত চাপৰ জাতৰ কল পুলি যেনে জাহাজী, মধ্যমীয়া ওখ জাতৰ পুলি যেনে চেনিচম্পা, মালভোগ, বৰজাহাজী আদি আৰু ওখ জাতৰ পুলি যেনে পুৰাকল, ভীমকল, মনোহৰ আদি নিৰ্বাচন কৰি ল'ব। মুগা পলু পালন। ভদিয়া সচুৱা মুগা বাঁহৰ চালুকীয়া মুগা পলুৰ ষ্টৰকেইটাৰ বাবে মুগা খাদ্য বৃক্ষবোৰ এপ্ৰিলৰ প্ৰথম সপ্তাহতে কলম দিয়াৰ ব্যৱস্থা কৰক। গছ কলম দিয়াৰ লগে লগে 10 কিলোগ্ৰাম পচন সাৰ, 80 কিলোগ্ৰাম ইউৰিয়া, 120 কিলোগ্ৰাম SSP আৰু 30 গ্ৰাম MOP গছে প্ৰতি প্ৰয়োগ কৰক। হাঁহ কুকুৰা পালন। যিহেতু পাৰিপাৰ্শ্বিকৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, সেয়েহে ব্ৰইলাৰ, হাঁহ কুকুৰা আদিক উপযুক্ত পৰিমাণৰ পৰিষ্কাৰ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব। শ্ৰোতাসকল, বতৰৰ বতৰা আৰু কৃষিৰ পৰামৰ্শাৱলী শুনিলে। অনুষ্ঠানৰ শেষত আগবঢ়াইছো আমাৰ ওচৰতে থকা কেইবিধমান শাক পাচলি পঞ্জীয়নযুক্ত সুলভ আৰু পাইকাৰী মূল্য। পিঁয়াজ প্ৰতি কিলোত সুলভ মূল্য 48 টকাৰ বিপৰীতে পাইকাৰী মূল্য 55 পৰা 61 টকা। বিলাহী সুলভ মূল্য 24 টকাৰ বিপৰীতে পাইকাৰী মূল্য 28 পৰা 30 টকা প্ৰতি কেজিত। জলকীয়া সুলভ মূল্য 58 টকাৰ বিপৰীতে পাইকাৰী মূল্য 67 পৰা 74 টকাৰ পৰ্যন্ত উপলব্ধ। আলু সুলভ মূল্য 39 টকাৰ বিপৰীতে পাইকাৰী মূল্য প্ৰতি কেজিত 45 পৰা 50 টকা প্ৰতি কেজিত আমাৰ ওচৰতে থকা বজাৰত উপলব্ধ। ইমান পৰে শ্ৰোতাসকলে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে বিশ্বজিৎ দাস আৰু উপস্থাপনত মই মেঘালী দেৱী।